অমঙ্গল বুলি ধৰা হয় এই দুটা ঘটনা নাইবা পৰিঘটনাক। যদিহে আপুনিও আপোনাৰ লগত এনেকুৱা ঘটনা ঘটে নাইবা আপুনিও এনেকুৱা ঘটনাৰ সংকেত পায়, তেনেহ'লে ভুলতো এনে ঘটনাক নাইবা এনে পৰিঘটনাক অমান্য নকৰিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি আমি এনেকুৱা কেইটামান সংকেতৰ বিষয়ে ক'ম, যিসমূহ সংকেতক নাইবা যিসমূহ ঘটনা নাইবা যিসমূহ পৰিঘটনাক একেবাৰে অমংগল বুলি ধৰা হয়। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক জনাব বিচাৰিছোঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। নাম্বাৰ 1, ৰাতিপুৱা শুই উঠিয়েই খালী পাত্ৰ নাইবা পানী থোৱা টিং যদিহে খালী হৈ থকা দেখা পাইছে, তেনেহ'লে এয়া আপোনাৰ কাৰণে একেবাৰে অশুভ বুলি ধৰিব পাৰে। যিজন ব্যক্তিয়ে ক'ৰবালৈ যাবৰ সময়ত নাইবা অফিচলৈ যোৱাৰ সময়ত খালী টিং নাইবা খালী পাত্ৰ দেখা পায়, তেনেহ'লে সেই ব্যক্তিজনৰ কামত বাধা আহিব তথা যিটো কামৰ বাবে সেই লোকজন ওলাই গৈছে, সেয়া হাজাৰ চেষ্টা কৰিলেও অসফল হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে আপোনালোকেও নিজৰ ঘৰৰ বাথৰুমতো সদায় টিংবোৰ পানীৰে ভৰ্তি কৰি থ'বলৈ চেষ্টা কৰিব। দ্বিতীয়তে, যদিহে ঘৰত লোহাৰে নিৰ্মিত যিকোনো এটা বস্তু আছে, তেনেহ'লে সেই বস্তুসমূহত কেতিয়াও মামৰ লাগিবলৈ নিদিব। ঘৰত লোহাৰে নিৰ্মিত যিকোনো এটা বস্তু নিশ্চয় ৰাখিব লাগে। ইয়াৰ দ্বাৰা আমাৰ ঘৰৰ আশে-পাশে থকা বেয়া আত্মা নাইবা প্ৰেতাত্মা আহিব নোৱাৰে বুলি ধৰা হয়। লগতে নকাৰাত্মক উৰ্জাসমূহো ঘৰত প্ৰৱেশ কৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে কেতিয়াও মামৰে লগা লোহাৰ সামগ্ৰী আপোনালোকে ঘৰত থৈ নিদিব। ইয়াৰ দ্বাৰা কিন্তু অশুভ প্ৰভাৱহে ঘৰখনত পৰিব পাৰে। সৰ্বসাধাৰণতে গাখীৰ উতলি পৰাক বহুতে শুভ বুলি ক'ব খোজে, যদিও বাস্তুশাস্ত্ৰ অনুসৰি গাখীৰ মাটিত পৰাটো কিন্তু একেবাৰে অশুভ বুলি কোৱা হয়। যদিহে গাখীৰ কেনেবাকৈ উতলি মাটিত পৰিছে, তেনেহ'লে ইয়াক অমংগল নাইবা কোনো দুৰ্ঘটনা নাইবা কিবা-কিবি বাধা বিঘিনিৰ সংকেত বুলি ধৰিব পাৰে। ঘৰৰ আইনা নাইবা চিচাৰে বনোৱা যিকোনো বস্তু ভাঙি যোৱা, ইয়াকো একেবাৰে অমংগলৰ চিন নাইবা কিবা বেয়া দুৰ্ঘটনাৰ চিন বুলি আপোনালোকে ধৰিব পাৰে। ইয়াক অশুভ বুলি কোৱা হয়। কেতিয়াও ভগা আইনা নাইবা ভগা কাপ নাইবা ভঙা প্লেট ইত্যাদি আপোনালোকে ঘৰত থৈ নিদিব। নাইবা ভঙা আইনাত নিজৰ মুখ নাচাব। এনেকুৱা কৰিলে আপোনাৰ ঘৰলৈ নকাৰাত্মক উৰ্জাসমূহ আহিব পাৰে। ঘৰত মেকুৰীয়ে কন্দা নাইবা দুটা মেকুৰীয়ে একেলগতে কাজিয়া কৰাকো শুভ সংকেত বুলি কোৱা নহয়। ইয়াক ঘৰলৈ আহিব পৰা ভৱিষ্যত সময় তথা বেয়া সময়ৰ ইংগিত বুলি ধৰা হয়। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত কুকুৰে কন্দাকো অশুভ বুলি মনা যায়। বিশ্বাস কৰা হয় যে কুকুৰে কান্দিলে কোনো এজন ব্যক্তিৰ নিশ্চিত মৃত্যুৰ কথা সংকেত পোৱা যায়। অৰ্থাৎ যদিহে আপোনাৰ ঘৰত নাইবা আপোনাৰ ঘৰৰ আশে-পাশে কুকুৰে ৰাতি ৰাতি কান্দিবলৈ আৰম্ভ কৰিছে, তেনেহ'লে নিশ্চয়কৈ গম পাব যে কোনো ব্যক্তিৰ মৃত্যু হ'ব নাইবা কোনো এজন ব্যক্তি বেমাৰত পৰিব। ঝাৰুক কেতিয়াও থিয় কৰি থ'ব নালাগে নাইবা ঝাৰুক কেতিয়াও ভৰি লগাব নালাগে। এনেকুৱা কৰিলে মা লক্ষ্মী ৰুষ্ট হৈ পৰে আৰু ঘৰলৈ দৰিদ্ৰতা আহে বুলি বিশ্বাস কৰা হয়। কেতিয়াও পাৰ্চত নাইবা জেপত খুচুৰা পইচাৰ লগত কাগজৰ মুদ্ৰা নথব। বহুলোকে একেলগতে পইচা থৈ দিয়ে, অৰ্থাৎ খুচুৰা পইচা আৰু গোটা পইচা একেলগে ৰাখিব বিচাৰে। কিন্তু যেনেকৈ সোণ ৰূপৰ সামগ্ৰীও একেলগে থ'ব নালাগে, অৰ্থাৎ ইয়াক অমংগল বুলি কোৱা হয়, ঠিক তেনেকৈয়ে খুচুৰা পইচা আৰু কাগজৰ মুদ্ৰা একেলগে নথব। ঘৰত যদিহে বাৰে বাৰে মকৰাৰ জাল হোৱা দেখা পাইছে তথা ঘৰত বহু বেছি মকৰাৰ জাল নাইবা এলান্ধু হোৱাটোকো অশুভ বুলি ধৰা হয়। ইয়াৰ লগতে ঘৰলৈ দুখ পোৱা চৰাই নাইবা যিকোনো চৰাই আহি যদি হঠাতে মৃত্যুবৰণ কৰিছে, তেনেহ'লে তাকো কোনো এক বেয়া সময়ৰ সংকেত বুলি ধৰা হয়। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ পৰা ওলোৱা সময়ত যদিহে আপোনাৰ হঠাতে হাঁচি আহিছে, তেনেহ'লে তাকো অশুভ বুলি মনা যায়।
যদিহে আপোনাৰ তেনেকুৱা হৈছে তেনেহ'লে পুনৰ আপুনি ঘৰৰ ভিতৰলৈ গৈ পানী অলপ খাইহে ঘৰৰ বাহিৰলৈ ওলাব, নাইবা যি ঠাইলৈ আপুনি যাব খুজিছে তালৈ যাব। প্ৰতিটো শুভ কাম, পূজা আৰু ধৰ্মীয় অনুষ্ঠানত বন্তি জ্বলোৱা হয়। আমি সুখ আৰু শান্তিৰ কামনা কৰি বন্তি জ্বলাওঁ। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে জ্বলি থকা বন্তি গছেও কিন্তু আপোনাক শুভ আৰু অশুভ সময়ৰ সংকেত দিব পাৰে। সনাতন ধৰ্মত জ্বলি থকা চাকিৰ বিশেষ গুৰুত্ব আছে। প্ৰতিটো শুভ কাম, পূজা আৰু ধৰ্মীয় অনুষ্ঠানত বন্তি জ্বলোৱা হয়। আমি সুখ আৰু শান্তিৰ কামনা কৰি বন্তি জ্বলাওঁ। আমাৰ দেশত কোনো পূজাত বন্তি জ্বলোৱাৰ অবিহনে সম্পূৰ্ণ নহয় বুলিয়েই কোৱা হয়। কিন্তু আপুনি বাৰু জানেনে যে এই বন্তি শিখাই আমাক বহু সময়ত বহু কথাৰ ইংগিত দিব পাৰে। এই ক্ষেত্ৰত বন্তিৰ শিখাৰ আকৃতি অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। পূজাৰ সময়ত বন্তিৰ শিখাৰ আকৃতিয়ে বহু বাৰ্তা প্ৰেৰণ কৰে। শকুন শাস্ত্ৰ অনুসৰি পূজাৰ সময়ত বন্তি জ্বলোৱাৰ পাছত যদিহে হঠাতে বন্তিগছি উজ্জ্বল হৈ পৰে তেনেহ'লে এয়া হৈছে এক অতিকৈ শুভ লক্ষণ। ইয়াৰ অৰ্থ এয়া যে ভগৱান আপোনাৰ ওপৰত সন্তুষ্ট আৰু অতি সোনকালে আপোনাৰ সকলো মনৰ ইচ্ছা পূৰণ কৰিব। দ্বিতীয়তে, পূজাৰ সময়ত যদিহে বন্তিৰ শিখা ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে তেনেহ'লে তাৰ অৰ্থ হৈছে যে আপোনাৰ পূজা সফল হৈছে, আৰু আপোনাৰ পূজা সফল হ'লে আপুনি ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। কেতিয়াবা বন্তিগছি ফুলৰ আকৃতিৰ ৰূপ লয়। বন্তি জ্বলোৱাৰ পাছত যদিহে বন্তিৰ শিখাই ফুলৰ আকৃতি লয় তেনেহ'লে সেয়া আমাৰ জীৱনৰ কাৰণে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ এয়ে যে আপুনি যি প্ৰাৰ্থনা কৰি আছে সেই প্ৰাৰ্থনা ভগৱানে লাভ কৰিছে আৰু আপোনাৰ পূজা সম্পূৰ্ণ সফল হ'ব। আপোনাৰ কামনা শীঘ্ৰেই পূৰণ হ'ব। পূজা কৰাৰ সময়ত যদিহে বন্তিৰ শিখা ত্ৰিশূলৰ আকৃতি লয় তেনেহ'লে সেয়া আপোনাৰ পূজা ভগৱান শিৱৰ ওচৰ পোৱাৰ লক্ষণ আৰু আপোনাৰ জীৱনত শীঘ্ৰেই সফলতা আহিব বুলি বিশ্বাস কৰা হয়। পূজাৰ সময়ত যদিহে শিখাই ময়ূৰৰ পাখিৰ আকৃতি লয় তেনেহ'লে সেয়াও হৈছে অত্যন্ত শুভ। বন্তিৰ ময়ূৰৰ পাখিৰ আকৃতিয়ে আপোনাৰ বিবাহিত জীৱনত সুখৰ প্ৰতীক বুলি কোৱা হয়। যদিহে বন্তিয়ে চক্ৰৰ সদৃশ আকৃতি লয় তেনেহ'লে সেয়া আপোনাৰ ঘৰলৈ সুখবৰৰ লক্ষণ বুলি ধৰা হয়। যদিহে বন্তিৰ শিখা সম্পূৰ্ণৰূপে জ্বলি নুঠে তথা পূজাৰ সকলো সময়তে চাকিৰ উজ্জ্বলতা কমি থাকে তেনেহ'লে কিবা নহয় কিবা এটা বেয়া সময়ৰ ইংগিত হ'ব পাৰে। বন্তিৰ শিখা হঠাৎ নুমাই যোৱাটো কিন্তু এক অশুভ লক্ষণ হিচাপে ধৰা হয়। বন্ধু-বান্ধৱীসকল, বাস্তু আৰু ঘৰৰ নেতিবাচক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত কেইটামান বিশেষ প্ৰতিকাৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। যদিহে ইমানখিনিলৈকে ভিডিঅ'টি চাই আছে আৰু এতিয়াও ভিডিঅ'টিত লাইক কৰা নাই তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা সুন্দৰকৈ লাইক কৰাৰ লগতে সুন্দৰ এটি কমেণ্ট লিখিবলৈও নাপাহৰিব। বাস্তু আৰু ঘৰৰ নেতিবাচক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত তেজপাত আৰু শুকান জলকীয়া অতি ফলপ্ৰসূ। অশান্ত মনটোক শান্ত কৰি ভাগ্য আকৰ্ষণ কৰাৰ কাৰণে তেজপাত অতি ফলপ্ৰসূ হয় বুলি বিবেচিত হৈছে। এই দুয়োবিধ বস্তুৰে শনিবাৰৰ দিনটোত আপোনালোকে এটা বিশেষ কাম কৰিব পাৰে। মাটিৰ পাত্ৰ এটাত 5টা তেজপাত আৰু শুকান জলকীয়া লওক। ইয়াৰ পাছতেই গোটেই ঘৰত সেই জ্বলাই থোৱা ধোঁৱাখিনি উলিয়াই দিব, অৰ্থাৎ জলকীয়া আৰু তেজপাত একেলগে জ্বলাই তাৰ যি ধোঁৱা ওলাব সেই ধোঁৱা আপোনাৰ ঘৰটোত বিয়পাই দিয়ক। যদিহে এই ধোঁৱা গোটেই ঘৰটোতে বিয়পি পৰে তেনেহ'লে ইয়াৰ প্ৰভাৱত সকলো সমস্যা দূৰ হ'ব বুলি বিশ্বাস কৰা যায়। ইয়াৰ বাহিৰেও বৈবাহিক বিসংগতি আৰু বিভিন্ন বিষয়ৰ চিন্তাৰ প্ৰভাৱ বহু পৰিমাণে কমি যাব। বন্ধু-বান্ধৱীসকল, ইমানখিনিয়ে আছিল বাস্তুৰ কেইটামান প্ৰতিকাৰ তথা বাস্তুশাস্ত্ৰ অনুসৰি কেইটামান অশুভ সংকেতৰ বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ আজিৰ এই ভিডিঅ'টোত সুন্দৰ এটি কমেণ্ট কৰাৰ জৰিয়তে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।